ৰাইজ এইখিনিতে সকলোৱে আজিকালি পৰ্টেল চেনেল খুলি আছে সকলোৱে পৰ্টেল চেনেল খুলি আছে আপোনালোকে জানে আমি সাজু আৰু ময়ো এটা পৰ্টেল চেনেল খুলিম বুলি আশা কৰিলোঁ তাৰপিছত আমি সেই নিউজৰ এটা অংশ আপোনালোকৰ ওচৰত দেখাব ওলাইছোঁ ঠিক আছে নমস্কাৰ এটা বিগ ব্ৰেকিং নিউজ গোসাইগাঁৱত পৰিল বৰফ কেনেকৈ পৰিল বৰফ আহক আমি আপোনালোকক লাইভ দেখাব ওলাইছোঁ গোসাইগাঁৱত পৰিল বৰফ ঘটনাস্থলীত আছে আমাৰ সাংবাদিক সাজু হয় সাজু গোসাইগাঁৱত কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ আমি আপুনি আমাক সবিশেষ জনাও সাজু আপুনি শুনি আছেনে সাজু হেল্ল' হেল্ল' সাজু হয় হয় গোসাইগাঁৱত কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ আমাক আপুনি সবিশেষ জনাওক ধন্যবাদ ব্ৰেকিং নিউজ আমি দেখুৱাইছোঁ আপোনালোকক সেই ৰহস্যময় বৰফ যি বৰফৰ কাৰণে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মহাসাগৰত ক্ৰিয়াৰ ফলত নাইবা ভূগৰ্ভত ক্ৰিয়াৰ ফলত এই বৰফ পৰিছে নেকি তেওঁলোক স্পষ্ট হোৱা নাই হয়তো আমেৰিকাৰ বৈজ্ঞানিক আমি পৰীক্ষা নিৰীক্ষা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম আমি যি বৰফ প্ৰত্যক্ষ কৰিছোঁ সঁচাকৈতো ৰহস্যময় বৰফ হয়নে নহয় যদি সঁচাকৈ ৰহস্যময় বৰফ হয় তেনেহ'লে ডাঙৰ সম্পত্তি হাতত পাই বাটত ধৰা বুলি ক'লেও ভুল নহ'ব নিশ্চয় ক'ব লাগিব যে এই বৰফৰ কাৰণে লোকে লুকাই নৈ পৰিছে হাজাৰ হাজাৰ লোক গাড়ী ভাড়া কৰি বঙাইগাঁও বৰপেটা কোকৰাঝাৰ ধুবুৰীৰ পৰা তেওঁলোক আহি আছে গোসাইগাঁৱত এই বৰফ চাবলৈ লোকে লুকাই নহৈ পৰিছে হাজাৰ হাজাৰ মানুহ আহি ভৰি পৰিছে হয় সাজু হয় আমি গম পাইছোঁ আপুনি কোৱা কথাখিনি আমি ভালকৈ শুনিব পাৰিছোঁ কিন্তু কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ আপুনি আমাক সবিশেষ জনাওক হয় সাজু হয় ব্ৰেকিং নিউজ আমি দেখুৱাইছোঁ আপোনালোকক সেই ৰহস্যময় বৰফ চাওক বৰফটো আগতকৈ ভয়ংকৰ গলি গৈছে ডেকা গাভৰুসকলে বৰফৰ ফটো তুলি ফেচবুকত দিছে হোৱাটছআপত দিছে তেওঁলোকে ৰীল বনাইছে তেওঁলোকে বিভিন্ন আপোনজনলৈ বাৰ্তা শ্বেয়াৰ কৰিছে সদীৰ পৰা ধুবুৰীলৈকে সকলোতে বুদ্ধিজীৱীসকলে গৰিহণা দিছে যে এই ৰহস্যময় বৰফ এতিয়ালৈকে কিয় সংৰক্ষণ কৰা হোৱা নাই বহুতে অনুমান কৰিছে যে মহাকাশৰ এলিয়েনবিলাকে খেলি থাকোঁ তেওঁলোকে পোৱালীবিলাকৰ হাতৰ পৰা এই বৰফ সৰি পৰিব বুলি অনুমান কৰিব বিচাৰে ভূমিকম্প যে অহৰহ বৰষুণ পৰি আছে এই বৰষুণৰ ফলত গোটা লাগি বা মহাকাশৰ পৰা বৰফ পৰা বুলি অনুমান কৰিছে বহুতে সাজু মই গম পাইছোঁ যে এয়া কোনো বাহিৰা শক্তিৰ অভিপ্ৰায় হ'ব পাৰে কিন্তু আপুনি আমাক সবিশেষ এতিয়ালৈ জনোৱা যায় যে গোসাইগাঁৱত কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ আপুনি আমাক সবিশেষ জনাওক সাজু হয় ব্ৰেকিং নিউজ আমি দেখুৱাইছোঁ আপোনালোকক সেই ৰহস্যময় বৰফ যি বৰফৰ কাৰণে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে লাখ লাখ লোক আহি ভৰি পৰিছে এই বৰফ চাবৰ কাৰণে হেতা ওপৰ লাগিছে এগৰাকী দাদা দেখিছোঁ ইয়াত বৰফৰ কাষত ৰখি আছে হাতত কিবা এটা আছে আমি হাতলৈকে নাযাওঁ আমি পুনৰ দাদাৰ ওচৰত যাব বিচাৰিছোঁ এই বৰফ দেখা পাই আপোনাৰ অনুভৱ কেনেকুৱা বঢ়িয়া হয় ব্ৰেকিং নিউজ দাদাই কৈছে যে অনুভৱ দেখা পাই বঢ়িয়া আৰু নিশ্চয় ক'ব লাগিব যে এই বৰফৰ কাৰণে এই বৰফৰ লোকে কেন্দ্ৰ কৰি হাজাৰ হাজাৰ লোক আহি ইয়াত ভৰ্তি হৈছে এই বৰফক কেন্দ্ৰ কৰি যদি কিবা ঘটনা হয় আমি কেমেৰাৰ ওচৰত যাইছোঁ চাওক দূৰ দূৰলৈকে আৰক্ষী বিষয়া এতিয়ালৈকে মতায়ন কৰা হোৱা নাই নিশ্চয় ক'বলৈ যদি বৰফক কেন্দ্ৰ কৰি হয় সাজু আমি গম পাইছোঁ কথাখিনি কিন্তু আপুনি আমাক সবিশেষ জনাওক যে গোসাইগাঁৱত পৰিল বৰফ কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ আপুনি আমাক সবিশেষ জনাওক সাজু হয় ব্ৰেকিং নিউজ আমি দেখুৱাইছোঁ আপোনালোকক সেই ৰহস্যময় বৰফ এই বৰফ এগৰাকী নৱ আমাৰ কাষত বহি আছে মই পোনে পোনে নৱৰ ওচৰত যাব বিচাৰিছোঁ যে এই বৰফ দেখা পাই আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিল হয় কৃষ্ণ নামৰ ডেকাজনে এনেকুৱা বৰফ আপোনাক কেতিয়াবা কিনি দিছিল নেকি নাই দিয়া হয় ব্ৰেকিং নিউজ ক'ব লাগিব যে এই বৰফ দেখা পাই বিভিন্নজনে এতিয়ালৈকে কৈছে যে এনেকুৱা বৰফ উপহাৰ দিয়া নাই কিন্তু নিশ্চয় ক'বলৈ যে এই বৰফক কেন্দ্ৰ কৰি যদি কিবা দুৰ্ঘটনা হয় লাখ লাখ লোক হাজাৰ হাজাৰ লোক কোটি কোটি লোক আহি ভৰি পৰিছে বৰফটো আগতকৈ ভয়ংকৰ গলি গৈছে নিশ্চয় এক্সক্লুজিভ অকল ৰ ফুটেজ দেখুৱাইছোঁ দেখুৱাইছোঁ আপোনালোকক আমাৰ চেনেলত সেই ফুটেজৰ কাৰণে যি লাখ লাখ লোক হাজাৰ হাজাৰ কোটি কোটি লোক ভৰি পৰিছে আৰু লোক লুকায়িত হৈ পৰিছে আপোনাৰ বাইক টিভি অলপ পিছলৈ যাওক হয় ব্ৰেকিং নিউজ আমি মই ষ্টুডিঅ'ৰ পৰা ইয়ালৈ দৌৰি আহিলোঁ হেৰৌ কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ কি উল্টা উল্টা কথা কৈছে আচল কথাটো নকওঁ কিয় ছাৰ আপুনি ষ্টুডিঅ'ৰ পৰা এইখিনি পালে এই বৰফটো ক'ৰ পৰা পৰিছে কেনেকৈ পৰিছে ক'ব লাগে তাৰপিছত ঘটিটো ব্ৰেকিং নিউজ হেৰি কৈ দিওঁ মানে চাওক আজি গোসাইগাঁৱত বিহু আছে এজনী ছোৱালীৰ বয়ফ্ৰেণ্ড থাকে বঙাইগাঁৱত বঙাইগাঁৱৰ পৰা আইচক্ৰীম কিনি আনি ছোৱালীটোক দিছিল সেই ল'ব লওঁতে বাপেকে দেখা পালে সেই বাপেকক দেখাৰ লগে লগে ছোৱালী হাতৰ পৰা থকমক খাই আইচক্ৰীম পৰি গ'ল এতিয়া মই যদি টিভিত ব্ৰেকিং নিউজ চলাওঁ ছোৱালী হাতৰ পৰা সৰি পৰিল আইচক্ৰীম এইটো ব্ৰেকিং নিউজ কোনে চাব টিআৰপি কোনো নাচায় চাওক আমাৰ চেনেলৰ দায়িত্ব কি ঘটনা এটা ক'ৰ পৰা হৈছে কেনেকৈ হৈছে আমি নকওঁ আজে বাজে কথা কৈ মানুহবিলাকক দিনটো কামুৰিম
তাৰপিছত ৰাতি আমি টক শ্ব' পাতিম হয় ষ্টুডিঅ'ৰ মধ্যে সকলোকে স্বাগতম জনাইছোঁ চৰকাৰে দুৰ্ভাগ্য মানুহ আছে মই পুনৰ আপুনি ক'ব বিচাৰিছে আপুনি কি ক'ব বঢ়িয়া বঢ়িয়া মই তেনেহ'লে ষ্টুডিঅ'ত যাওঁ এনেকৈ যেতিয়া ক'ব তেতিয়া চৰকাৰে নহয় চাওক আপোনালোকৰ দিনৰ নহয় আপুনি তেনেকৈ নক'ব আপোনাৰ এনেকৈ যেতিয়া কাজিয়া লাগিব আমি ক'ম বিৰতি বুলি কয় চাবোনৰ তেলৰ চেম্পুৰ এডভাৰটাইজ সোমাই দিম তেনেকৈ পইচা আহিব তেনেকৈ TRP আহিব আপোনাৰ মতে চেনেল নচলে বঢ়িয়া বঢ়িয়া তেনেহ'লে মই ষ্টুডিঅ'ত যাওঁ তুমি আৰম্ভ কৰা হয় হয় সাজু কেনেকৈ পৰিল বৰফ কিদৰে পৰিল বৰফ আপুনি আমাক সবিশেষ জনাই থাকক হয় ব্ৰেকিং নিউজ আমি দেখুৱাইছোঁ আপোনালোকক সেই ৰহস্যময় বৰফ যি বৰফৰ কাৰণে লাখ লাখ লোক হাজাৰ লোক এতিয়ালৈকে হয় হয় ধন্যবাদ সাজু ধন্যবাদ এবাৰ জোৰে হাত চাপৰি সেইসকল সাংবাদিকৰ কাৰণে যিসকলে অহৰহ কষ্ট কৰি আমাক বাতৰি যুগতাই দিয়ে এইটো আমাৰ ফানি আছিলে বাৰু